ক্ৰোয়েছিয়াৰ প্ৰধানমন্ত্ৰী এন্ড্ৰেজ প্লেনকোভিৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক বিশ্ব গণতান্ত্ৰিক মূল্যবোধ বাণিজ্য প্ৰযুক্তি তথা সংস্কৃতিৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত সহযোগিতাৰে কাম কৰাৰ পোষকতা ইৰাণ ইজৰাইলৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ অপাৰেশ্যন সিন্ধু আৰম্ভ যুদ্ধগ্ৰস্ত উত্তৰ ইৰাণৰ পৰা দিল্লী বিমানবন্দৰত উপস্থিত ১১০ গৰাকী ভাৰতীয় শিক্ষাৰ্থী শিৱসাগৰৰ গেছ গমন ঘটনা সন্দৰ্ভত ONGCৰ অধ্যক্ষৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰ্যালোচনা জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত অধ্যক্ষগৰাকীক আহ্বান মুখ্যমন্ত্ৰীৰ নামঘৰৰ সন্মুখত গোন্দ উদ্ধাৰ হোৱাৰ ঘটনাক লৈ লখিমপুৰত আৰক্ষীৰ তদন্ত অব্যাহত ঘটনা সন্দৰ্ভত ৭ গৰাকী লোকক গ্ৰেপ্তাৰ আৰু আৰম্ভ হকী ইণ্ডিয়া কাপ ২০২৫ আৰম্ভণি খেলৰ মহিলাৰ শাখাত বিৰুদ্ধে কৰ্ণাটক আৰু হিমাচলৰ বিৰুদ্ধে মস্কৰ জয় পুৰুষৰ শাখাত পুডুচেৰীৰ বিৰুদ্ধে পঞ্জাব আৰু বিৰুদ্ধে বিজয় সাব্যস্ত তামিলনাডুৰ